বাক্সাৰ কুমাৰিকাটাত 2 শতাধিক কৰ্মকৰ্তাৰ যোগদান ৰাষ্ট্ৰীয় বজৰং দলত। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল বাক্সা জিলাৰ অন্তৰ্গত কুমাৰিকাটা বিনুৱাপুৰ ৰাধাকৃষ্ণ মন্দিৰত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ বাক্সা জিলাৰ সভাপতি চন্দন কুমাৰ শৰ্মাৰ সভাপতিত্বত কুমাৰিকাটা প্ৰখণ্ড সমিতিখন গঠন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নৱনিযুক্ত সভাপতি নিকাশ সাহা, সম্পাদক দীপক বিশ্বাস আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ নৱনিযুক্ত সভাপতি দীপজ্যোতি বায়ন আৰু সম্পাদক উমেশ দাসক সভাপতি হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ নীতি আদৰ্শ ভাল পাই সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বজৰং দল আৰু হিন্দু জাগৰণ মঞ্চৰ 2 শতাধিক কাৰ্যকৰ্তাই আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলত যোগদান কৰে। সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় বজৰং দলৰ ৰাজ্যিক সভাপতি দীনেশ কলিতা, ৰাষ্ট্ৰীয় বজৰং দলৰ ৰাজ্যিক সহ সম্পাদক দায়ল দাস, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাক্সা জিলাৰ সভাপতি চন্দন কুমাৰ শৰ্মা, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাক্সা জিলাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ডেকা, ৰাষ্ট্ৰীয় বজৰং দল বাক্সা জিলাৰ উপসভাপতি অজয় মহানন্দিয়া, ৰাষ্ট্ৰীয় বজৰং দলৰ সহ সম্পাদক উদ্ধৱ দাসৰ লগতে তামুলপুৰ দৰংগা, নাগৰিজুলি আৰু বঙালীপাৰা প্ৰখণ্ডৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। অৰুণাচলত কিমান পাৰ্চেণ্ট? প্ৰায় 50ৰ ওপৰত খ্ৰীষ্টিয়ান, হয়নে নহয়? বাকী যিবিলাক ৰাজ্য আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে কি কৰিছে, এটাৰ পিছত এটা তেওঁলোকে ৰাজ্যবিলাকক টাৰ্গেট কৰিছে আৰু সেই ৰাজ্যৰ মানুহক তেওঁলোকে কি কৰিছে, হিন্দুৰ পৰা ৰূপান্তৰিত কৰি তেওঁলোকে কি সজাইছে, খ্ৰীষ্টিয়ান সজাইছে। কি সজাইছে? খ্ৰীষ্টিয়ান তেওঁলোকে যেতিয়া হিন্দুৰ পৰা তেওঁলোকে খ্ৰীষ্টিয়ান যেতিয়া হৈ গৈছে, তেওঁলোকৰ যেতিয়া ধৰ্ম যেতিয়া পৰিৱৰ্তন হৈ গৈছে, তেওঁলোকৰ কিয় ৰাষ্ট্ৰীয়তা বোধ যিটো আমি আজি হিন্দু কাৰণে আমি কি কৰোঁ, ভাৰতীয় হৈছে আমি গৌৰৱবোধ কৰোঁ, ভাৰতক লৈ আমি গৌৰৱ কৰোঁ, কৰোঁ নকৰোঁ। কিন্তু যেতিয়া মানুহ এজন খ্ৰীষ্টিয়ান হৈ যায়, খ্ৰীষ্টিয়ান হৈ যোৱাৰ পিছত ভাৰত মাতাৰ প্ৰতি তেওঁৰ যি শ্ৰদ্ধা ভক্তি তেওঁৰ মনত থাকে, সেই বস্তুটো তেওঁলোকৰ মনৰ পৰা নোহোৱা হৈ যায় নে নহয়? হয়নে নহয়? হয়। গতিকে তেওঁলোকে এক যোজনাৰ আধাৰত কি কৰিছে, খ্ৰীষ্টিয়ানসকলক আমি কেনেকৈ খ্ৰীষ্টিয়ানৰ জনসংখ্যা যেনেকৈ বৃদ্ধি কৰিব পাৰি, এই যোজনাৰে তেওঁলোকে আমাৰ যিসকল দুখীয়া গৰীব মানুহ যিবিলাক আছে তেওঁলোকৰ ওচৰত তেওঁলোকে যাই আছে নে নাই? আমাৰ যিসকল দুখীয়া গৰীব মানুহ আছে তেওঁলোকৰ ওচৰত তেওঁলোকে যায়। মানুহ ক'ৰ পৰা আহিছে? তেওঁ বোলে ইংলেণ্ডৰ পৰা আহিছে। তামুলপুৰৰ পৰা জয়ন্ত কুমাৰ দাসৰ ৰিপৰ্ট।